প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম যি ভিডিঅ'টো অলপমান মানে সুকীয়া আৰু এই কাৰণেই কাৰণ সদায় ইটো সিটো ঘৰুৱা কিবা কিবি দেখুওৱা হয় আৰু এতিয়াতো মই তেনেকৈ দেখুৱাব পৰাই নাই কিন্তু মই এফালে এতিয়া যাবলৈ ওলাইছোঁ আৰু কিয় যাওঁ ক'লৈ যাওঁ আপোনালোকে চাওকচোন মাৰ্চতে আপোনালোকৰ কাৰণে এটা ধামাকা ভিডিঅ' লৈ আহিম গতিকে তাৰ আগত মই আজি কি ভিডিঅ'নো দেখুৱাওঁ ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিম মই ক'লৈ যাওঁ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ সদায় এতিয়া যাবলৈ ওলাইছোঁ স্কুটিখনতে পটককৈ যাওঁ আৰু মানে খুৰা আমাৰ হেতৰ দদাই খুৰীয়েকে হয় আৰু তালৈকে যাই থাকিব দেই চাকৰি নাথাকিব এইবোৰ দেখিছে নাই আমাৰ মাৰ একেবাৰে ইমান ধুনীয়াকৈ ওলাই আহিছোঁ যেতিয়া অকণমান দেখুৱাই দিছোঁ হেৰি কৰি থৈছে এইবিলাক এনেকৈ ৰছী দি নিজে নিজে বনাই থাকে আৰু এইবিলাক ব্যস্ত হৈ থাকে আৰু তেন্তে ব'লকচোন পুনৰ লগ পাই আছোঁ এয়া মই কৈছিলোঁ যে আপোনালোকক খুৰী মানে দদাইদেউ আৰু খুৰীয়ে ঘৰলৈ আহিম বুলি এয়া আহি পালোহি আৰু এয়া দেখিছে নহয় খুব সোনকালে আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' লৈ আহিম বুলি কৈছিলোঁ ন এয়া দেখা পাব মুঠতে আপোনালোকে চাই যাব এয়া অলপ দেখুৱাই দিছোঁ আপোনালোকক কি কাৰণে আহিছে এইবিলাক মই যে আপোনালোকক কৈছিলোঁ এই খুৰী ঘৰলৈ আহিম বুলি ক'লৈ যাম চাই থাকিলোঁ আৰু কি কাৰণে আহিছোঁ আপোনালোকে গম পাব এতিয়া আৰু মই কৈছিলোঁ যে ইয়াতে মানে আপোনালোকে মই খুৰীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম এই খুৰীয়ে খুব সুন্দৰ আপোনালোকলৈ নতুন কালেকশ্যন লৈ আহিছে আৰু এতিয়া বৰ্তমান সময়ত মানে ইউটিউব জগতখনত হওক ইনষ্টাগ্ৰামত হওক আজিকালিতো অনলাইন যোগে কাপোৰ মানে অনলাইন যোগেই আপোনালোকে সকলোৱে ক্ৰয় কৰি আছে গতিকে তেখেতেও মানে আপোনালোকক এতিয়া আহোঁতে মই দেখুৱাই আহিছিলোঁ খুব সোনকালকৈ মানে তেখেতে দোকানৰ ব্যৱস্থাও কৰিছে আৰু আপোনালোকেতো জানেই মোৰ সৰু সুৰাকৈ এখন দোকানো আছে আৰু মই দোকানখনলৈ যাবলৈ মানে পৰাই নাই এতিয়া ছোৱালীজনীৰ কাৰণে সেইকাৰণে অনলাইন যোগেও দিয়া আছোঁ আপোনালোকে বহুতে বিচাৰি থাকে ডাইটছ হওক আৰু বিভিন্ন কালেকশ্যনবোৰ দেখুৱাই মানে বিচাৰি থাকে মই কিন্তু আপোনালোকক মানে দিব নোৱাৰোঁ সেইকাৰণে মই এতিয়া আপোনালোকে সকলো ধৰণৰ মহিলাসকলৰ সকলো ধৰণৰ এতিয়াতো বিয়াৰ ছিজন চলি আছে ব্ৰাইডেল কালেকশ্যন দৰা কইনাৰ যি আৰু আপোনালোকে নিজৰ ডিজাইন অনুসৰি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু মই খুৰীৰ সৈতে চিনাকি কৰাই দিম তেখেতে খুব সুন্দৰ পদক্ষেপ লৈছে এই ক্ষেত্ৰত বহুত আপোনালোকে হ'লচেলৰ হওক সুলভ মূল্যত আপোনালোকে পাব দোকানতকৈ মানে বাহিৰৰ মাৰ্কেটতকৈ আপোনালোকে বহুত কমতে তেখেতে আপোনালোকক লৈ আগবঢ়াব তেতিয়া আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' যোগে আপোনালোকে কিছুমান ভিডিঅ' দেখা পাব আৰু লগতে মোৰ জুৱেলাৰীসমূহো আপোনালোকে কাপোৰৰ সৈতে মিলাই পৰিধান কৰিব পাৰিব সকলোবোৰ সুন্দৰ মানে কম মূল্যতে সকলোৱে পৰিধান কৰিব পৰাকৈ তেখেতে সুন্দৰ এটা ভাল ৰিজনেবল প্ৰাইচত আপোনালোকলৈ এৰিব কাপোৰবোৰ গতিকে আপোনালোকে চাই থাকিব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু তেখেতে নতুনকৈ যি এটা চেনেল খুলিছে সেই চেনেলটোৰ নাম হৈছে কল্পনাছ কালেকশ্যন মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু খুৰীৰ সৈতে চিনাকি কৰাই দিওঁ এয়া হৈছে খুৰী নমস্কাৰ আপোনাৰ নতুন কালেকশ্যন নতুনকৈ আপুনি এয়া কৰিছে ন মই নতুনকৈ আৰম্ভ কৰিব বিচাৰিছোঁ কি ৰাখিম বুলি ভাবিছে আপুনি মোৰ ইয়াত সকলো পাব পাটৰ টচ মুগাৰ তাৰপিছত এনি কালেকশ্যন মানে মহিলাসকলৰ তাৰ উপৰি মই ইয়াৰ লগতে মানে কিছুমান ধৰক আজিকালি সদায় এতিয়া গৰমৰ দিন আহিছে ন পিন্ধিব পৰাকৈ মই নাইটি কুৰ্তি এইবোৰ সকলো পাব ব্লাউজ বিভিন্ন ধৰণৰ নতুন ষ্টাইলৰ মানে যিকোনো মেখেলা চাদৰ লগত এতিয়া আমি পটককৈ ব্লাউজ এটা চিলাব নোৱাৰোঁ ন পটককৈ এটা পিন্ধিবলগীয়া হয় সেনেকুৱা টাইপৰ আপোনালোকে আপুনি অৰ্ডাৰ আহি আছে ন কালেকশ্যন আহি আছে অতি সোনকালে মই এখন দোকান আৰম্ভ কৰিব বিচাৰিছোঁ
সেইখন সেইটো লোকেশ্যন হৈছে টিংৰাই ডিগবৈ টিংৰাই ডিগবৈ টিংৰাই দেই আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াৰ সকলো এই অঞ্চলবাসীৰ কাৰণে কিন্তু এটা সুখবৰ খুব কম মূল্যত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আমাৰ ডিগবৈ অঞ্চলতো এনেকুৱা ধৰণৰ দোকান নাই যে মানে পটকনে বিয়া এখন হ'ল আমি কিবা এটা কিনিব পাৰোঁ তেনেকুৱা ধৰণৰ নাই সেইকাৰণে মই ভাবিছোঁ যে এটা অলপমান মানে ধুনীয়াকৈ এটা কিবা এটা পদক্ষেপ গ্ৰহণ হয় মই খুব ভাল পাইছোঁ কৈছিলে যেতিয়া মানে এনেকৈ হ'লচেলতে মই দিম এনেকৈ বুলি কৈছিলে মানে ডাইৰেক্ট একদম মই মেনুফেকচাৰৰ পৰা আনিব বিচাৰিছোঁ মই বাহিৰৰ পৰা আনিছোঁ সেইকাৰণে দামবোৰ মই আচৰিত খাইছোঁ মই নিজে এতিয়া মানে অলপ মোৰে বেয়া লাগিছে কাৰণ মই সেই বস্তুবোৰ অলপ দামতে পাইছোঁ খুৰীয়ে কৈছে মই ইমান দামত দিম কাৰণ মই দামত পাইছোঁ আৰু মই খুব ৰিজনেবল এটা প্ৰাইচত দি থাকোঁ বুলি বহুতে জানে হ'লেও মানে এই খুৰীয়ে তাতোতকৈও কমত মানে আপোনালোকক এটা চেম্পল দেখুৱাব বিচাৰিছোঁ চেম্পল দেখুৱাই দিয়কচোন অলপকৈ এইযোৰ এতিয়া এইযোৰ কিন্তু মাৰ্কেটত চলি আছে খুব এইযোৰ মটকা কটন বা ডিমাচা কটন বুলিও কয় এইযোৰ মানুহে 1000 টকা 1200লৈকে বিকিছে খুব মানে মই নিউজ মানে এটা ইউটিউব চেনেল এটাতো মই দেখিছোঁ যে এইযোৰ মানে সেনেকৈ 900 টকাত বিকিছে কিন্তু মই একদম কমত আপোনালোকক 800 টকাত দিম এইযোৰ 800 টকাত কাইলৈ পৰা আপোনালোকে মোৰ ভিডিঅ' এটাও দেখি মানে চেনেল এটা আৰম্ভ কৰিছোঁ কল্পনা কালেকশ্যন তাত আপোনালোকে এইবোৰ নতুন আপডেট সকলো পাব এনেকুৱা ধৰণৰ লাগে আৰু আপোনালোকে যদি অৰ্ডাৰ দি বনোৱাম বুলি ভাবে তেনেকুৱাকৈ বনাব পাৰিব মুগা টচ মুগা আৰু পাটৰ এজনী কইনাৰ কাৰণে মানে সম্পূৰ্ণ মানে গোটেই যিবোৰ সামগ্ৰী মানে দৰকাৰ হয় ইয়াত পাব আৰু গহনাটো আছোৱে আৰু মই খুৰীৰ ঘৰৰ পৰা আহিলোঁ এতিয়া ওলাইছোঁ এখন বিয়া খাবলৈ এয়া দেখিছে নহয় ওলাই লৈছোঁ আৰু সাজি কাচি এই কাপোৰ সাজ মোক আমাৰ কইনা যে ভিডিঅ'টো দিছিলোঁ দৰঠিয়ে দিছিলে আৰু এয়া বিয়া ঘৰত লগ পালোঁ এয়া কইনাজনীক আৰু দেখুৱাইছোঁ এয়া হৈছে বৰ্ণালী আৰু এইখিনিতে এয়া হৈছে বীণা বাইদেউ আমাৰ ইয়াৰে জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল হয় বৰ মৰমীয়াল তেখেত আৰু গ্ৰীণ কালাৰ দেখিছে নহয় ডাৰ্ক গ্ৰীণ এয়া হৈছে মই যিখন স্কুলত কৰিছিলোঁ এয়া ভাইচ প্ৰিন্সিপাল হয় কুমকুম বৌ আৰু পলি বাইদেউ জিন্তি বাইদেউ এইসকলক আপোনালোকে মোৰ ভিডিঅ'ত কেতিয়াবা দেখা পায় খুব কথা পতাত ব্যস্ত ৰাম ক'বই নোৱাৰি আৰু বৌ আৰু ইয়াৰ লক্ষী খুৰী এয়া আটায়ে কথা পতাত ব্যস্ত আৰু এনেকৈয়ে মানে বিয়া খাবলৈ কেতিয়াবা ওলাই যাওঁ বা কিবাকিবি অনুষ্ঠানবোৰত তেতিয়া সকলোকে লগ পোৱা যায় আৰু খুব মনটো ভাল লাগে এনেও মই কথকিয়ে তাতে অলপমান কথা বতৰাও কৈ ভালেই পাওঁ সেইকাৰণে আৰু গোটেইবোৰকে লগ পাই খুব ভাল লাগিলে এয়া পেহী নমিতা পেহী আৰু আকৌ বাইদেউক অকণমান দেখুৱাই দিছোঁ তেখেতে গমেই নাপায় পূৰা ব্যস্ত এয়া জীয়া হয় আমাৰ ইয়াৰে অকণমানি ভণ্টি এজনী এয়া জীয়াৰ মাক পিংক কালাৰ পিন্ধি আছে যে এয়া সকলোকে অলপ দেখুৱাই দিছোঁ এয়া দুইজনীকে একেবাৰে বাই ভনীৰ নিচিনা লাগিছে আৰু আমাৰ টিংৰাইবাসী আৰু আমাৰ যিহেতু গাঁওখনৰ নাম 1 নং অসমীয়া গাঁও এয়া আমাৰ গাঁওখনৰে প্ৰায়ভাগ লোকে ইয়াত উপস্থিত আছে দেখিছে নহয় জিন্তি বাইদেৱে কিবা কৈ আছে পলি বাইদেউ আৰু এয়া এতিয়া খাবলৈ বহিছোঁ এয়া হৈছে আমাৰ গোটৰ জীৱিকা সখী সংগামী বাইদেউ আৰু এগৰাকী বুলি বাইদেউ আমি একেলগতে বহিছোঁ কাৰণ নিৰামিষ আছিলে শেষত আৰু বিয়া ঘৰৰ কথা ফটো নোতোলাকৈতো থাকিব নোৱাৰি এয়া ফটো কেইকপিমান তুলিলোঁ তাৰ পাছত খাই বৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ আজিৰ ভিডিঅ'টো তেন্তে ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ সকলো ভালে থাকক